মই মিয়া মানুহক যিমান পাৰি কষ্ট দি যাম। এয়া হৈছে মুখ্যমন্ত্ৰীৰ ভাষ্য। কিন্তু মুখ্যমন্ত্ৰী মহোদয়, আপোনাক সুধিব বিচাৰিছো, কেৱল আপুনি মিয়া মানুহক কষ্ট দিছে নেকি? আপুনি অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহক কষ্ট দিছে। যেতিয়া মূল্য বৃদ্ধি হৈছে, মিয়া মানুহৰ কাৰণে মূল্য বৃদ্ধি হৈছে, অন্য মানুহৰ কাৰণে হোৱা নাই নেকি? যেতিয়া টোল কৰ বৃদ্ধি কৰিছে, য'তে ত'তে টোল গেট বহুৱাইছে, তাৰ মাজেদি অকল মিয়া মানুহ আক্ৰান্ত হৈছে, অন্য মানুহ আক্ৰান্ত হোৱা নাই নেকি? আচলতে যোৱাটো সময়ত অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। মুখত ডাঙৰ ডাঙৰ কথা কয়, মুখত অসমীয়াৰ কথা কয়, কা জাপি দিলে, মুখত খিলঞ্জীয়াৰ কথা কয়, ৬ নং দফা পৰি থাকিল, মুখত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কয়, সেয়া মাথো প্ৰতাৰণা কৰিলে, চাহ জনগোষ্ঠী আদিবাসীৰ কথা কয়, তেওঁলোকক মজুৰিৰ পৰা বঞ্চিত কৰিলে আৰু বিভিন্ন ধৰণে প্ৰতাৰণা কৰিলে। আমি দেখা পাইছো কি ধৰণে দীৰ্ঘদিন ধৰি 108ত এই শ্ৰমিকসকলে আন্দোলন কৰি থাকিব লগা হৈছিল। আশা, অংগনবাদী, নিৰ্মাণ শ্ৰমিক আদি খাই থকা মানুহখিনিয়ে, খাটি খোৱা মানুহখিনিৰ ওপৰত বিভিন্ন ধৰণেৰে তেওঁলোকৰ মজুৰিৰ নামত মাত্ৰ কেইটামান মাননিহে দিয়ে। আমি দেখা পাইছো কেনেকৈ খাটি খোৱা কৃষককে শদিয়াত নিজৰ আলুৰ উপযুক্ত মূল্য পোৱা নাই। আচলতে এইখন চৰকাৰ হৈছে সাধাৰণ খাটি খোৱা মানুহৰ বিৰোধী। কেৱল মিয়াৰ নাম লৈ এতিয়া নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে, কাৰণ অন্য একো ইচ্ছু নাই। নৱজাতক এটা শিশু যেতিয়া ধাৰ লৈ পেলাই জন্ম হয়, ঋণৰ বোজা যোৱাটো সময় 70% বৃদ্ধি পাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ দিনত। সেই ধাৰ লৈ এতিয়া আকৌ মুখ্যমন্ত্ৰীজনে বাসগৃহ সাজিছে। ইমান লাখ বিলাস কৰাৰ কাৰণে কোটি কোটি টকা খৰচ কৰিব পাৰে। সেই কথাবোৰ যাতে আলোচনা নহয়, তাৰ কাৰণে নিৰ্বাচন আহিলেই মিয়াৰ প্ৰসংগ আনি এই কথাবোৰৰ পৰা আঁতৰিব বিচাৰে। এয়া হৈছে মুখ্যমন্ত্ৰী স্বৰূপ। আৰু তাতোকৈ ডাঙৰ কথা, এটা অসভ্য সংস্কৃতি, যাক জ্যোতিপ্ৰসাদে দুষ্কৃতি নাম দিছিলে, সেই দুষ্কৃতিৰ বেহা অসমত মেলিব বিচাৰিছে। কেনেকৈ? আমি সৰুৰে পৰা আমাৰ মা দেউতাই এটা কথা শিকাইছিল যে কামৰ সৰু বৰ নাই, যোনে যি কাম কৰে, সেইকাৰণে আমি ৰিক্সাৱালাজনকো ঠেলাৱালাজনকো আপুনি বুলি সম্বোধন কৰিছিলো। কিন্তু এতিয়া কি কৈছে যে মিয়া ৰিক্সাৱালাক 5 টকাৰ ঠাইত 4 টকা দিবি, কমাই দিবি। মুঠতে যিকোনো প্ৰকাৰে বিভ্ৰান্তি সৃষ্টি কৰি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব লাগে, আৰু নিৰ্বাচনত ইছ্যু এটাই লৈছে, সেয়া হৈছে মিয়া।